ওই মিঠাতেলৰ বগীটিং ভণ্টি তোমাক মই নিম অহাবাৰ ইলেকশ্যনত ৱাৰ্ড মেম্বাৰ উঠাই দিম মিঠাতেলৰ বগীটিং ভণ্টি তোমাক মই নিম অহাবাৰ ইলেকশ্যনত ৱাৰ্ড মেম্বাৰ উঠাই দিম ঐ গছে গছে পোষ্টাৰ লগাই প্ৰচাৰ চলাম তোমাৰ ডিঙিত গামোচা পিন্ধাই ঘৰে ঘৰে যাম ঐ জান মোৰ জান জিকি গ'লে গাহৰিৰ লগত পাৰ্টি খুৱাম ঐ জিকি গ'লে গাহৰিৰ লগত পাৰ্টি খুৱাম মিঠাতেলৰ বগীটিং ভণ্টি তোমাক মই নিম অহাবাৰ ইলেকশ্যনত ৱাৰ্ড মেম্বাৰ উঠাই দিম তোমাক বাপেৰে এজিপি মাৰে বিজেপি ভাইৰে যুৱ কংগ্ৰেছী ককাইৰে ঠিকাদাৰ পাই থাকিম সকলো অফাৰ বাপেৰে এজিপি মাৰে বিজেপি ভাইৰে যুৱ কংগ্ৰেছী ককাইৰে ঠিকাদাৰ পাই থাকিম সকলো অফাৰ এই পুঠি মাছ খাবলে মনে গ'ল পাতিছিলোঙে ফাঁচিতে লাগিলে এটা ধোৱা সাপ পোৱালি পুঠি মাছ খাবলে মনে গ'ল পাতিছিলোঙে ফাঁচিতে লাগিলে এটা ধোৱা সাপ পোৱালি ঐ আগলে টানিলোং পাছলে টানিলোং লাগি ধৰিলে মাজতে খং উঠিলে কাটি পেলালোং ফাঁচিটো মাজতে ঐ ছোৱালী চাইছিলোং এজনী বিয়াখন পাতিবলে ঘৰতো আনিব সেইজনী পাৰ্মিশ্যন দিছিলে মেছেজো কৰোং ফোনো কৰোং কথাও পাতোং চুমাও খাই দিম মোবাইলতে আজি শুনিছোং সেইজনী হেনো কৰোণা পজিটিভ ওলাইছে আজি শুনিছোং সেইজনী হেনো কোৱাৰেণ্টাইন কৰি থৈছে ছোৱালী চাইছিলো এজনী বিয়াখন পাতিবলে ঘৰতো আনিব সেইজনী পাৰ্মিশ্যন দিছিলে ঐ হাৰপিক লগাই চেনিটাইজ কৰিব জান নোৱাৰি পি কিট পিন্ধি জানা বিয়াত বহিব নোৱাৰি ঐ ছ'চিয়েল ডিষ্টেন্স মানিব পাৰি অকলে থকা সময়ত কেনেকৈ থাকিম বিয়াৰ পাছত 1 মিটাৰ আঁতৰত ঐ জান 1 মিটাৰ আঁতৰত ঐ জান একাউণ্টখনত আছিলে নাম গুণৱতী আধাৰ কাৰ্ডত আহিলে নাম গৰ্ভৱতী কেনেকৈ জানিলে মোৰ মানুহজনী এনেকুৱা কণ্ডিশ্যন হৈ আছে বুলি জানো আশা বাইদেউক লগত লৈ যামেনো মেডিকেল লৈ চেক আপ কৰি আহিমগৈ আল্ট্ৰাচাউণ্ড কৰামগৈ ষ্ট'ন'গ্ৰাফি কৰামগৈ তোমাক জানো চৰকাৰী হস্পিতালত আছে বহু ডাক্তৰ আৰু আছে লগতে বগী নাৰ্ছ হাই ললিতা জীৱন হলিতা কেঁকুৰা নাঙলে খাই দিলে কলিজা হাই ললিতা জীৱন হলিতা কেঁকুৰা নাঙলে খাই দিলে কলিজা শুকান বিৰি এটা জ্বলাই ঐ ললিতা তুলাৰাম কলিতা বুকুতে জ্বলালা প্ৰেমৰে হলিতা তুমি মোৰ জীৱনৰ এবটল ফটিকা তুমি মোৰ জীৱনৰ পুৰা মাছৰ পিটিকা মাৰে মাষ্টৰনি বাপেৰে দোকানী তথাপি ললিতা তুমি কিয় শুকানী হলা বাহ আজি কিন্তু বহুত দিনৰ মূৰত ভালকে ফূৰ্তি কৰিলোঁ দেই ঐ কথা এটা হ'ল নহয় কালি বৰ বেলেগ জমিলে নহয় কি জমিলে কালি অফিচলৈ গৈছিলোঁ বুজিছ অফিচাৰজনে ক'লে চিগনেচাৰ 3টা লাগে মই ভাবিলোঁ কি চিগনেচাৰ লাগে মানে ওচৰ দোকানখনলৈ গৈ চিগনেচাৰ 3টা আনি দিলোঁ 45 টকা দি তাৰপিছত যেতিয়া দিলোঁগৈ তেতিয়া কৈছে আকৌ এইবিলাক বস্তু ইয়াত নচলে তই এতিয়া ফাইন ভৰিব লাগিব ওচৰত থকা পুলিচকেইটাক মাতি দিলে পুলিচকেইটাক মাতি 500 টকা ফাইন লৈ ল'লে তাৰপিছত চিগনেচাৰকেইটাও লৈ থৈ দিলে এইটো আকৌ কেনেকুৱা কথা পিছতে গম পাইছোঁ চিগনেচাৰ মানে সেইকেইটা চিগনেচাৰ কথা কোৱা নাছিলে চহীয়ে মাৰিব দিছিলে মোক চিধাকে নক'লে চিগনেচাৰ লাগে বুলি ক'লে 500 টকা গ'ল চিগনেচাৰকেইটাও গ'ল তোৰতো সেইটো সাধাৰণ কথাই মোৰতো শুন সেইদিনাখন বেংকলৈ গ'লোঁ বেংকলৈ গৈ বেংকত হেনো আজিকালি আধাৰ কাৰ্ড আৰু এইবোলে পাছবুকখন লিংক কৰিব লাগে বেংকৰ মেনেজাৰটোৱে ক'লে সোনকালে লিংক কৰি দিম দিয়া ভাইটি মই আকৌ ভাবিলোঁ আধাৰ কাৰ্ডখন কেলৈ দিমনো সম্পূৰ্ণ কাৰ্ডখন আহিলে দিম সেই বুলি ভাবি ঘৰলৈ গুচি আহিলোঁ আৰু তাৰপৰা তেনেকৈ আমাৰমান গ'ল আৰু মই সেই আকৌ বেংকলৈ গৈছোঁ আৰু বেংকৰ মেনেজাৰটোৱে ক'লে ভাইটি লিংক কৰিলা নাই মই বোলো লিংক নাই কৰা নহয় মই বোলে কাৰ্ডখন সম্পূৰ্ণকৈ অহাই নাই বোলো আকৌ ঘৰলৈ গুচি আহিলোঁ ঘৰত গৈ আহি দেউতাই সুধিছে কামটো হ'ল নাই মই বোলো আধাৰ কাৰ্ডখন সম্পূৰ্ণ অহা নাই আধাহে আহিছে সেই বুলি কৈছোঁ দেউতাই আকৌ কাণত লৈ যেতিয়া 100 মাৰি কৈছে ঐ মূৰ্খ গজমূৰ্খ এখন এই কাৰ্ডখন বুলি কৈছে মই আকৌ কি জানো এখন সেই আধাৰ দিছে কাৰণে আধাৰ কাৰ্ড বুলি দিছে কাৰণে মই ভাবি আছোঁ আধাৰ দিছে বুলি সম্পূৰ্ণ কাৰ্ডখন নাই দিয়া বুলি পিছতে গম পাইছোঁ সেই কাৰ্ডখনৰ নামে আধাৰ কাৰ্ড
আচলতে কথাটো এনেকুৱা ধৰণৰ বুজিছ নাই তহঁতিকেইটাই নকল কৰি পাছ কৰিছিলি যে মেট্ৰিকটো সেইটো কাৰণে তহঁতিকেইটা এনেকুৱা গণ্ডগোল হৈছে তহঁতিকেইটা যে ভালকৈ পঢ়ি শুনি পাছ কৰিলে নহয় এনেকুৱা গণ্ডগোল নহয় বুজিছ তহঁতিকেইটা সেই আধাৰ কাৰ্ডখনৰ বিষয়ে নেজান যে এটা চিগনেচাৰটোৰ বিষয়ে নেজানে চিগনেচাৰ মানে চহী সেইটো বিষয়ে যদি নেজান তহঁতি নকল কৰি পাছ কৰিছিলি আমিকেইটাই আড্ডা মাৰি থাকোঁতে লেকচাৰ মাৰি থাকোঁতে চিঞৰি চিঞৰি গান গাই থাকোঁতে এটা ক্লাছ গ'লগৈ আমাৰ ব'ল সোনকালে ব'ল